এভৰিৱান মই এটা নতুন ব্লগ লৈ আপোনালোকৰ মাজলৈকে আহিছোঁ। বহুত দিন পিছত ব্লগ কৰিছোঁ। আশা কৰিছোঁ ব্লগটো আপোনালোকে শেষলৈকে চাব। আৰু এতিয়া ৰাতিপুৱা 7:30 বাজিছে। মই গা পা ধুই ৰেডি, কিয়নো আজি আমাৰ ঘৰলৈকে আলহী আহিব। মই আপোনালোকক দিনটো দেখুৱাম, কি কৰোঁ কি নকৰোঁ। আশা কৰিছোঁ মোৰ ভিডিঅ'টোৰ পৰা আপোনালোকে অকণমান হ'লেও উপকৃত হ'ব আৰু ভিডিঅ'টো শেষলৈকে চাব। ঘৰলৈ যিহেতু আলহী আহিব, সেয়ে ভাবিলোঁ এখন মই চাটনি বনাওঁ, যিখন নেকি হেল্ডিও হয়। কাঁচকলৰ বাকলি আমি এনেই পেলাই দিওঁ, সেয়ে ভাবিলোঁ আজি কাঁচকলৰ বাকলিৰে এখন ভালকৈ চাটনি বনাওঁ, যিখন নেকি হেল্ডিও হ'ব। আৰু এয়া মই কলৰ পৰা বাকলিখিনি গুচাই লৈছোঁ আৰু ধুই চাফা কৰি লৈছোঁ আৰু সৰু সৰু টুকুৰা কৰি লৈছোঁ। মোৰ নিজৰ বিশ্বাস, সৰু সৰু টুকুৰা কৰি ল'লে খাবলৈ সোৱাদ হয়, ভাল হয়, কিন্তু তেনেকুৱা আচলতে কথা নহয়। আৰু ইয়াত মই অকণমান নিমখ দিছোঁ আৰু এইখিনি যেতিয়ালৈকে সিজি নাযায় তেতিয়ালৈকে মই এইটো গেছটো ল' ফ্লেমত দি ৰাখিম। ইয়াত দেখিছে মোৰ কাঁচকলৰ বাকলি সিজি আহিছে আৰু এতিয়া মই এইখিনি নমাই পানীখিনি টুকি ল'ম। চাটনিখন বনাবলৈ আমাক লাগিব নহৰু, আদা আৰু জলকীয়া। আমাৰ যিহেতু আজি আলহী আহিব, সেয়েহে মই আগতীয়াকৈ নহৰু বাকলি গুচাই ৰাখিছিলোঁ বেছিকৈ, আৰু মই ইয়াতে নহৰুটো দি দিছোঁ আৰু মই জলকীয়াও দিম নিজৰ সোৱাদ অনুসৰি। আপোনালোকেও নিজে যিমান জলকীয়া খায় সেই হিচাপত জলকীয়াটো দিব। মই বেছি দিয়া নাই যিহেতু খুব গৰম, আৰু আদাটো দিব পাৰে, নিদিলেও কোনো কথা নাই, সেইটো অপশ্যনেল হয়। যদি আপোনালোকে ভাল পায় তেন্তে দিব পাৰে। সোৱাদৰ কোনো পাৰ্থক্য নাথাকে আৰু আদাটো দিলে বা নিদিলে। আৰু মই ইয়াতে মিক্সিত ভৰাই দিলোঁ এইখিনি, আৰু ধুনীয়াকৈ এইখিনি পেষ্ট হ'ল। আৰু এয়া মোৰ ৰেডি হৈ গ'ল কাঁচকলৰ বাকলিৰ চাটনি। এই চাটনিখন আপোনালোকে ইচ্ছা কৰিলে লুচি, ৰুটি বা ভাতৰ লগত যেনেকৈ খাব পাৰে, খুব ভাল লাগে। ময়ো যেতিয়া প্ৰথমবাৰ এইখন বনাই খাইছিলোঁ, মই নিজেই ধৰিব পৰা নাছিলোঁ সঁচাকৈ এইখন কাঁচকলৰ বাকলিৰ চাটনি নে। আৰু আমাৰ ঘৰত যিসকল আহিছে তেওঁলোকক এইখন বনাই খুৱাওৱেই, আৰু যিসকল খাই তেওঁলোকে প্ৰথমতে ধৰিবই নোৱাৰে যে এইখন কিহৰ চাটনি হয়। খুব হেল্ডি হয়। আপোনালোকে খাব, খাই কেনেকুৱা পালে মোক কমেণ্ট কৰি নিশ্চয় জনাব। ইফালে আমাৰ আলহীৰ কাৰণে বনোৱা ঢেৰ আইটেম আছিলে। মই সকলোবিলাক ভিডিঅ' কৰা নাই, আৰু ঢেকীয়া শাক, চৰচৰি আৰু এয়া চুজি। মই আচলতে ভাবিলোঁ এয়া মায়ে কিবা চাগে বনাইছে, নহয় তেওঁ চুজি ভাজি থৈছিলে। এয়া মাছৰুম, ইফালে আছে আমাৰ পাৰ মাংস, আৰু ইফালে আছে তৰকাৰী। এইখন কচু আৰু কিবা কিবি মিক্স আছে, আৰু এনেকৈ এখন তৰকাৰী বনাইছে। আৰু এয়া হৈছে চালাড, যিটো নেকি একদম অপৰিহাৰ্য। মই চব ৰেডি কৰি থৈ দিছোঁ, নিমখটোহে দিয়া নাই। আৰু এয়া হৈছে কণী, মাছৰ কণী। আৰু আমি মাছৰ জোল বনোৱা নাই, আঞ্জা বনোৱা নাই, অকল মাছটো ভাজিয়ে দিছোঁ, যিহেতু বহুতখিনি আইটেম হৈছে, মানুহে খাব নোৱাৰিব। আলহীয়ে খাই বৈ উঠিলে আমিও খালোঁ, আৰু মোৰহে ইমান বেছিকৈ দিনত ভিডিঅ' কৰা নহ'ল। আৰু এয়া আছিলে ৰাতি 12টাৰ পৰিৱেশ, আৰু আমাৰ ভণ্টিৰ আজি বাৰ্থডে আছিলে। আৰু মৃগাংক আৰু মই ৰাতি 12টা বজাত সকলোকে উঠাই আনি এনেকৈ কেক কাটিলোঁ। আচলতে বাৰ্থডেবিলাক আজিকালি এনেকুৱাই হয়, নিজৰে হওক বা আনৰে হওক, এনেকুৱা লাগে সৰুতেই ভাল আছিলে। এতিয়া আৰু বাৰ্থডে এটা আহিল আকৌ অকণমান ডাঙৰ হৈ গ'লোঁ। এইখিনিতো ফূৰ্তি আমি সকলোৱে কৰোঁ বাৰ্থডেবিলাকত, হয়তো সৰুতে অকণমান বেছি ফূৰ্তি লাগিছিলে। তথাপিও নিজৰ বাৰ্থডেটো সকলোৰে কাৰণে বহুত স্পেচিয়েল, আৰু আমিও ভণ্টিৰ বাৰ্থডেটো এনেকৈয়ে চেলিব্ৰেশ্যন কৰিলোঁ আজি। আপোনালোকেও চাই খুব ভাল পালে চাগে। এয়া আছিলে নেক্সট ডে। ভণ্টি আৰু মই যাব ওলাইছোঁ মন্দিৰলৈকে। ভিডিঅ'টো শেষলৈকে চাই থাকিলে আমি ক'ত যাওঁ কি কৰোঁ সকলোখিনি গম পাব। আৰু মোৰ সদায় ক'ৰবাত যাব ওলালে এনেকুৱাই হয়, মই বস্তু বিচাৰি নাপাওঁ। চাগে মই খুব বেছি ডিচিপ্লিনত থওঁ, আৰু সেইকাৰণে ডিচিপ্লিন ইমানেই হৈ যায় যে শেষত মই বস্তুটোৱে বিচাৰি নাপাওঁ, আৰু ইফালে সিফালে দৌৰি থাকিব লগা হয়। ইফালে সময় গৈ থাকে আৰু মোৰ ওলোৱা নহয়। মই ওলাই ৰেডি হৈছোঁ, আৰু এতিয়া যাম। আৰু মই আজি এইযোৰ কাপোৰ পিন্ধিছোঁ, আৰু আহি আপোনালোকক লগ পাইছোঁ। আৰু আমি ক'ত যাওঁ, ক'ৰ মন্দিৰত যাওঁ, চাই থাকক, চাই থাকিলে গম পাব। আমি আহিছোঁ আজি নলবাৰী হৰি মন্দিৰ, য'ত ৰাস হয়। আপোনালোকে যদি আহিছে আগতে ৰাসত, তেতিয়াহ'লে গম পাইছে মই কোনটো মন্দিৰৰ কথা কৈছোঁ। আমাৰ ঘৰৰ পৰা বেছি দূৰত নহয়, অকণমান ওচৰতেই হয়। সেই মন্দিৰটোলৈকে আহিলোঁ, য'ত ৰাস হয়। আৰু যিসকলে নলবাৰীত থাকে তেওঁলোকেতো গম পাইছেই মই কোনটো মন্দিৰৰ কথা কৈছোঁ। আৰু ইয়াৰ ভিতৰ ভাগ, আমি যেতিয়া গৈছিলোঁ মানুহ নাছিলেই, যিহেতু আমি ৰাতিপুৱাই গৈছিলোঁ। আৰু ইয়াতে এনেকৈ বাহিৰত চাকি জ্বলাব পাৰি, ভিতৰত চাকি জ্বলাব নিদিয়ে। ভিতৰত সোমাব দিয়ে, কিন্তু ভিতৰত জ্বলাব নিদিয়ে। আৰু আমি এনেকৈ বাহিৰত চাকি জ্বলালোঁ। আৰু এইফালে মন্দিৰটোৰ ভিতৰ ভাগত খুব শান্ত, ধুনীয়াকৈ
একেবাৰে চাউণ্ড নাই মানে শব্দ নাই ভাল লাগে মন্দিৰটোত গৈ আৰু ময়ো বিয়াৰ পিছত এইবাৰে প্ৰথম গ'লোঁ মন্দিৰটোলৈকে কিন্তু ইফালে মন্দিৰটো ভাঙিছে আধা কাম হৈ আছে চাগে এইবাৰ ৰাসলৈকে মন্দিৰবিলাক ওলাব তাত শিৱ মন্দিৰ এটাও বনাই আছে হনুমান মন্দিৰ এটাও বনাই আছে আৰু ভণ্টিয়ে মোক দেখাই আহিছিলে কোনফালে কি আছে যিহেতু মই তাত নতুন খুব বেছি মই ঠাইবিলাক চিনিও নাপাওঁ কিন্তু পিছফালে আমাৰ গান বাজি আছিলে সেয়ে মই ভিডিঅ'টো মিউট কৰি দিব লগা হ'ল আমি মন্দিৰৰ পৰা কেতিয়াবা আহিলোঁ আহি এয়া ঘৰত সৰুকৈ এটা পাৰ্টি এয়া পাৰ্টি ভণ্টিয়ে দিছে আইচক্ৰীম আৰু পেটিছ আপোনালোকে একো নাভাবিব যে গিফ্ট দিয়া নাই পাৰ্টি খাইছোঁ গিফ্ট দিছোঁ কিন্তু ভিডিঅ' কৰা নাই আৰু কিনো দেখুৱাম যে গিফ্ট দিছোঁ বুলি আৰু তাই গৈছে আমাক নেক্সট বাৰ তাই আমাক ভালকৈ পাৰ্টি দিব আৰু সন্ধিয়ালৈকে আমি চাৰিওটাই গ'লোঁ সাৰথি বুলি এখন অনাথ আশ্ৰমলৈকে যিখন নলবাৰীতে আছে আপোনালোকে চাগে শুনিছেই নামটো কিন্তু ভিতৰত ভিডিঅ' ফটো এলাও নাই সেয়েহে মই বাহিৰৰ পৰিৱেশটো আপোনালোকক দেখাই দিছোঁ খুব ধুনীয়া পৰিৱেশ গছ গছনি চাৰিওফালে সেউজীয়া এখন ঘৰ আৰু আমি এখন ঘৰত যেনেকৈ থাকোঁ তেনেকুৱাই এখন ঘৰ আৰু ইয়াতে বহুত ফলৰ গছ আছিলে আৰু এইটো দেখিছেনে তাত থকা সৰু ল'ৰা ছোৱালীবোৰেই বনাইছিলে মই বাইদেউজনীক সুধি আপোনালোকৰ বাবে ভিডিঅ'টো কৰি আনিছোঁ খুব ধুনীয়া হাতেৰে কৰা কাৰ্য ভালনো কেলে নালাগিব আৰু ইয়াতে এটা সৰুকৈ বেলৰ পুলিও ৰুইছে সম্ভৱ তেওঁলোকে এইটো গধূলি ইয়াতে চাকি জ্বলায় আৰু তেওঁলোকৰ কাৰুকাৰ্যবিলাক দেখি খুব ভাল লাগিছিল ইমান ধুনীয়াকৈ বনাইছে এতিয়া কোৱাচোন বাৰ্থডে পাৰ্টি খাই কেনেকুৱা লাগিল মানস কোৱা জিন্তু আৰু তোমাৰ গধূলিলৈ ঘৰত পাৰ্টি হ'ল আৰু এনেকৈ আমাৰ দিনটো শেষ হ'ল যদি মোৰ ভিডিঅ'টো চাই ভাল পালে প্লিজ ভিডিঅ'টো লাইক কৰিব আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব আকৌ লগ পাম এটা নতুন ব্লগৰ সৈতে বাই